নমস্কাৰ জনাইছোঁ সকলোকে মোৰ ইউটিউব চেনেল দীপক মুদৈলৈ। মই আজি আছোঁ ষ্টুডিঅ' ৰদালিত আৰু এগৰাকী বান্ধৱী আহিছে সুদূৰ অৰুণাচল পাছিঘাটৰ পৰা আহিছে। কাচু বুলি কয় তেখেতৰ নামটো। তেখেতে গীত গায়, তেখেত কণ্ঠশিল্পী এগৰাকী। চ' মই ভাবিলোঁ কি এটা ব্লগ বনাই পিনি আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ কিনো হ'ল তেওঁৰ লগত, কিহৰ কাৰণেনো আহিলে আমাৰ ইয়ালৈ। ভিডিঅ'টো চাই যাওক, আগলৈ গম পাব কিয় আহিলে, কি কৰিবলৈ আহিলে আমাৰ ইয়ালৈ। আদি সম্প্ৰদায়ৰ ছোৱালী হয়, গমটো পালে আপোনালোকে। তাৰ পৰা আহিছে এটি আমাৰ লখিমপুৰত এটি গীত বনাবৰ বাবে আহিছে আমাৰ ৰদালি ষ্টুডিঅ'লৈ। ভাবিলোঁ কি ব্লগ এটা বনাওঁ, আপোনালোকক লগত কথাখিনি শ্বেয়াৰ কৰোঁ, প্লাছ তেওঁকো চিনাকি কৰি দিওঁ। ত' বলক তেওঁৰ লগত চিনাকি কৰি দিওঁ আপোনালোকক। এয়া দেখিছে মোৰ লগত আছে আমাৰ কাচু। খবৰ কেইচা है? पूरा ठीक है। हमको भी अच्छा लगता है, तुमको जब मिलता हूँ हम लोग बहुत अच्छा लगता है। तो আছোঁ ষ্টুডিঅ'তে, চাই যাওকচোন ভিডিঅ'টো শেষলৈকে কেনেকুৱা ধৰণৰ কি হয়গৈ গম পাই থাকিব। ভিডিঅ'টো চাই আছে আপোনালোকে। মোৰ লগত এতিয়া কাচুৱে আছে, মানে কাচুৱে অসমীয়া গান ইমান গাব নাজানে, হ'লেও তাই অকণমান গাম বুলি ট্ৰাই কৰিম বুলি কৈছে। চ' শুনাও जो गई हाँ। দেখিলে আপোনালোকে গানটো কাম অলৰেডি হ'ল, গানটো তেওঁলোকে কৰিলে। এতিয়া মানে কি হ'ল, কাচুহঁত আমাৰ ইয়াৰ পৰা যাবগৈ ষ্টুডিঅ'ৰ পৰা। তেওঁলোকে ষ্টেচন যাব, ষ্টেচনত ট্ৰেইন ষ্টেচন যাব, ট্ৰেইন ষ্টেচনত গৈ তেওঁলোকে জোনাইলৈকে যাব। জোনাইলৈকে যোৱাৰ পিছত তেওঁলোকে জোনাইৰ পৰা আকৌ ঘৰত যাবগৈ। চ' মই তেওঁলোকক থ'বলৈ যোৱা কথা আছিলে, ষ্টেচনত আগবঢ়াই থ'ম বুলি ভাবিছিলোঁ, কিন্তু বিশেষ কাম এটাৰ বাবে মই এফালে যাবলগীয়া হ'ল। চ' কাচুহঁতক ফাইনেলি বাই বাই দি দিওঁ এতিয়া। কাচু जाएगा अभी ना? हाँ बाय बाय। फिर आएगा ना? हाँ फिर आएगा। हाँ। अभी क्या? जब गाना रिकॉर्डिंग करने के लिए होता है, क्योंकि रास्ता बहुत दूर है ना। हाँ, हाँ। सफ़र करना बहुत मुश्किल है और ट्रेन से होता है। अपना गाड़ी लेके आने से बहुत मतलब खर्चा हो जाता है, जो भी होना है ऐसे हो जाता है। बाय बाय। हाँ চিয়'ৰ। আৰু এয়া দেখিছে আপোনালোকক কাচুৰ ভনী হয়, চিষ্টাৰ হয় না? কাচুকা চিষ্টাৰ হয় না? এয়া কাচুৰ ভনীয়েক। ধন্যবাদ জনালোঁ সকলোকে ভিডিঅ'টো ইমানখিনিলৈকে চোৱাৰ বাবে। আৰু যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেনেহ'লে প্লিজ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।